हेलो एवरीवन अस्सलाम वालेकुम वेलकम टू माय चैनल आरिशा की दुनिया। आज आमी आरिशाक লৈ পেলাই ফুৰিব গৈ আছো, মানে আৰিশাৰ নিজৰ ঘৰত গৈ আছো। আৰিশা নানাইকৰ ঘৰৰ পৰা এয়া আমি গাড়ীত বহিলো, আৰিশা আৰু মই আৰু আৰিশাৰ নানি। আমি গাড়ীত বহাৰ পিছত এয়া আৰিশা মোৰ কোচত বহিছে। এজনী এতিয়া আৰিশা মামাইকে গাড়ী ড্ৰাইভিং কৰি আছে আৰু আৰিশাৰ দুজন মামা আছে গাড়ীৰ ভিতৰত। এয়া মই আৰিশাক কোচত লৈছোঁ আৰু এয়া ফাইনেলি আমি হেৰিত পাইছোঁ আৰু কঠীয়াতলি চাৰিআলি পাই পেলাই মিঠাই ল'ম বুলি ভাবিছোঁ। আৰু এয়া দেউতাই গৈছে মিঠাই আনিবলৈ। আমি ইয়াত দেউতাৰ কাৰণে ৰখি আছোঁ, মিঠাই আনি হ'ল। আৰু এয়া লাহে লাহে আহি আমি নগাঁও বাইপাছ পালোহি আৰু বেছি সময় নাই পাবলৈ, অকণমান আছে আৰু বাইপাছৰ পৰা বেছি দূৰ নহয়, আমাৰ ডিমুগুৰি হয় নগাঁও। আৰু এয়া আপোনালোকে চাই আছে অভাৰব্ৰিজ হৈ আছে বাইপাছত। আৰু এয়া ফাইনেলি আমি আৰিশাৰ ৰুমত পালোহি। আৰু এই আৰিশাৰ ৰুম আৰু আৰিশাৰ বেডটো চাই লওক। এয়া আৰিশাক মই অলপ ৰেষ্টত দিলোঁ ফেনখন লগাই পেলাই। আৰিশাক অলপ মানে খুব গৰম পৰিছে ন, সেইটো কাৰণে তাক ফেনত মানে অকলে অলপ ৰেষ্ট কৰিব দিলোঁ, শুবলৈ দিলোঁ। এতিয়া চেনেল মেলি খুলি পেলাই তাক চেঞ্জ কৰিম। আৰু এয়া প্ৰথমতে চেঞ্জ কৰোঁতেই তাৰ দেউতাকে ঘৰত আহিলে, ছোৱালীক পাই পেলাই বা পূৰা খেলিলে। আৰু বায়েক এজনী আছিলে, এইজনী বাৰে বাৰে আহে আৰিশাক চাবলৈ। এয়া মই আৰিশাক চেঞ্জ কৰিলোঁ, পাতলকৈ চেমিজ এখন পিন্ধাই দিছোঁ। পূৰা গৰম পৰিছে আজি। আৰু তাই মানে ইয়াত আহিছে ন, খুব কান্দি আছে, মানে কাৰোবাক চিনিও নাপায় চাগে, সেইটো কাৰণে নেকি। আৰু মানে কম দেখে, মানে নানি ঘৰতে বেছি থকা হয় আৰিশা। আৰু এই বায়েকে আহিছে, আকৌ বায়েকৰ লগত খেলিছে দুজনীয়ে। পিছত আৰিশা টোপনি গ'ল, খুৱাই বোৱাই টোপনি পঠালোঁ। বতৰ চেঞ্জ হয় ন, আৰু অকণমান কিবা ঠাণ্ডা ঠাণ্ডাও বতৰ হয়, সেইটো মানে গাত কিবা এটা দি দিলোঁ তাইক। আৰু দেউতাকৰ লগত খুব খেলিছে, দেউতাকক খুব চিনি পায় দেই, একদম চাই থাকে টোপনিৰ পৰা উঠিয়ে, মানে একদম মুখৰ ফালে চাই থাকে তাই, মানে খুব চিনি পায় এনেকুৱা। আৰু দেউতাকেও চাই আছে, ছোৱালীক খেলি আছে ছোৱালীৰ লগত, তাইও মানে খেলি আছে, দুটাই পূৰা খেলি আছে। মই আৰু চাই আছোঁ আৰু দুটাক কি কৰে কি নকৰে। পিছত এয়া চাব তাই কেনেকৈ হাঁহে বাৰে বাৰে দেউতাকক চাই পেলাই। টোপনিৰ পৰা সাৰ পাই খেলে আকৌ, তাই সদায় খেলে, এনেই নাকান্দে। কিছুমান সৰু ল'ৰা ছোৱালীয়ে কান্দে আৰু টোপনিৰ পৰা উঠি, তাই আকৌ এইবোৰ অভ্যাস নাই। তাই আকৌ উঠি পেলাই মানে খুব খেলে, আৰু খেলি পেলাই হাঁহি হাঁহিয়ে খেলে। পিছত যেতিয়া ভোক লাগে তেতিয়াহে অলপ কান্দি উঠে, আৰু তেতিয়া অলপ খুৱাই দিলে ঠিক হৈ যায়। আৰু তাই একেবাৰে আমনি নাই, কিন্তু যেতিয়া চিঞৰ বাখৰ উঠে মানে বহুত আৰু চিঞৰি কান্দে দেই। আৰু এয়া তাৰ পিছদিনাখন আমি আৰিশাক লৈ পেলাই বজাৰত আহিলোঁ। অকণমান বৰষুণৰ বতৰো হয়, বৰষুণো পৰিছিলে, ছাতি এখন লৈ আহিছোঁ যাতে মোৰ আৰিশাৰ গাত যাতে নপৰে বৰষুণৰ পানী। এয়া আমি ফাইনেলি বজাৰত আহি পালোঁ। পোৱাৰ পিছত এয়া আৰিশাক চাওক, অকণো কান্দা নাই দেই বজাৰত আহি পেলাই। আৰু মই ক'লোঁ নহয় তাই ফুৰিব আহি ভালেই পায়। পিছত বজাৰ চজাৰ শ্বপিং টপিং কৰি পেলাই আমি কি কৰিলোঁ, মোৰ নানী ঘৰত আহিলোঁ, মানে আৰিশা বৰমাৰ ঘৰত আহিলোঁ। আৰু এই আৰিশা বৰবাই আহি দেখোঁ পূৰা পঢ়ি আছে, মানে আমাৰ হাদিছৰ কিতাপ পঢ়ি আছে, আৰু মানে কিবা ধৰ্মাৱলম্বী কিতাপ এয়া পঢ়ি আছে। আকৌ আমাকো কয়, আকৌ পঢ়িলে আকৌ তহঁতে আহচোন শুন আহি পেলাই, এইবোৰ কথা নুশুনিলে কি শুনিবি। আমি গৈ পেলাই অকণ শুনো মানে, আৰু নহ'লে আকৌ খং কৰে দেই, খং আছে আমাৰ নানা আৰু আৰিশা বৰবাৰ। পিছত আৰিশা মামায়েকে আহিলে আৰিশাক অকণ ল'বলৈ। এয়া গোটেইকেইটা পাগল হৈ আছে, মানে আৰিশা আহিব আৰু আৰিশা কৰি কৰি। পিছত এই আৰিশাক লৈ পেলাই পূৰা খেলি আছে, সিহঁতে পূৰা আৰিশাক লৈ পেলাই খেলিলে। মোমায়েকে কোচত ল'লে, কোচত লৈ পেলাই অকণ ফুৰিলে। ফুৰাৰ পিছত মোৰ মাহীৰ ল'ৰা হয় এইটো, আৰু মোৰ মাহীৰ ছোৱালী। আৰিশা মামা আৰু মাহী হয়, আৰু এয়া মোৰ মাহীৰ সৰু ল'ৰা হয় এইটো আৰু আমাৰ আৰিশা মানে 4 মাহৰ মানে সৰু ডাঙৰ হয় সিহঁত দুটাই। চবেই কৈছে সিহঁত দুটাক ইণ্ট্ৰডাকশ্যন কৰাই দেচোন, মামায়েকৰ আৰু ভাগিনীয়েকৰ। পিছত দুটাক একেলগে খেলিব দিলে। আৰু ওচৰত আছিলোঁ মই, আৰিশাৰ মামা আৰু আৰিশাৰ বৰমা, মানে মোৰ নানী হয়, আৰু আৰিশা বৰমা মানে মোৰ নানা হয়। সেয়া ওচৰত বহি আছে, আৰিশাৰ লগত খেলি আছে। মানে খুব পুৰা খং আছিলে যে আৰিশাক লৈ নাহ কিয় বৰমা আৰু বৰবাই। পিছত কি কৰিলোঁ, আৰিশাক লৈয়ে আহিলোঁ যা। পিছত সিহঁতৰ ওচৰতে শুৱাই দিলোঁ, সিহঁতে পূৰা খেলিছে আৰিশাৰ লগত। পিছত তাৰপৰা ফুৰি আহি পেলাই ঘৰত আহিলোঁ। ফাইনেলি ৰুমত আহি পেলাই আৰিশাক আকৌ খোৱালোঁ, কান্দুৰি অকণমান কান্দিছে। পিছত মোৰ কোচত বহি পেলাই অকণ খেলালোঁ, এয়া খেলিছে যা। ময়ো তাৰ লগত খেলিছোঁ, খুব আনন্দ লাগিছে, তাৰো মানে খুব আনন্দ পাইছে। আৰু এয়া খেলাৰ পিছত তাই এনেকৈ গ'ল, কেইদিনমান থাকি আহি আমি আকৌ উভতি ঘৰলৈ আহি আছোঁ, মানে মোৰ বাপেকৰ ঘৰত, মোৰ কচুৱা। আৰু মোৰ দেউতাই গৈছিলে আনিবলৈ, মোৰ দেউতা আছে, আৰু এই ভাইটিয়ে ড্ৰাইভিং কৰি আছে। আৰু এই ফাইনেলি আমি কামপুৰ পালোঁহি, কামপুৰ হয় এইটো। আৰু এই আৰিশা অকণমান টোপনি গ'ল আৰু গাড়ীত। এই আৰিশাৰ নানী মোৰ মা, আৰু এই আৰিশাৰ নানু মোৰ দেউতা। মই আৰিশাক কোচত লৈছোঁ, এতিয়া সাৰ পালে, নানাইকৰ লগত অলপ কৰিলে, কথা চথা পাতিলে। আৰু এই কামপুৰৰ এইটো ধাবা হয় আমাৰ। মই যাওঁ এইটোত মাজে মাজে, ভাল লাগে জেগাটো চাই পেলাই ভিতৰত। আপোনালোকেও যাব, চাবলৈ নাপাহৰিব। আকৌ এয়া ধাবাটো পাৰ হৈ পেলাই আমি কি কৰিলোঁ, অকণমান
এয়া ফাইনেলি আহি পেলাই আমাৰ ঘৰৰ ওচৰত পালোহি। এইখন আমাৰ ঘৰৰ ওচৰত স্কুল হয়। এয়া মোমায়েকে ৰখি আছিলে গোটেইকেইটা। ইয়াতো মানে পাগল, আৰিছে কেতিয়া আহিব কেতিয়া আহিব। আমি শ্বপিং কৰিলোঁ আহোঁতে অকণমান বজাৰৰ পৰা, নগাঁও বজাৰৰ পৰা। এয়া ভাইটিহঁতে মানে টোপলা চোপলা বেগ চেগ মোৰ লৈ গৈ আছে। আৰু এয়া দেই মাকৰ হাতত আব্বাই কিছুমান হেৰি দিছে, বজাৰ চজাৰ কৰিলে। আমাৰ মানে চব বজাৰ নগাঁৱৰ পৰাই কৰা হয়, আৰু ঘৰৰ যিমান বজাৰ চজাৰ আছে আৰু কাপোৰৰ পৰা লৈ যিমান বজাৰ আছে চব। পিছত দেউতা আনিলে, চবৰ হাতত এটা এটা দিলে। মোমায়েকৰ লগত খেলিছে গোটেইকেইটা। মোমায়েকে মানে আৰু পাগল, আৰিছা নাই নাই ভাল নালাগে সোনকালে আহি দেখোঁ একদম ৰখিয়ে আছে আৰিছাৰ কাৰণে। মোৰ আৰু পাত্তাই নাই, সিহঁতে মানে মোক বাইতা আৰু ক'ত আছে। পিছত এই আকৌ বিচনাত শুৱাই দিলোঁ এজনীক চেঞ্জ কৰি পেলাই গৰমত। আৰু এই আৰিছাৰ দুইজনী বাই আৰু এজনী মাহী হয়। সিহঁতে মানে আৰিছাক বহুত মৰম কৰে। এইজনীও মানে পাগল আছিলে এইজনী আৰিছাৰ কাৰণে। কেতিয়া আহিব কান্দা কান্দা মানে টোপনিয়ে নাযায়। আৰিছা আহিলে টোপনি যাম। পিছত আৰিছা অহাৰ পিছত আৰিছাৰ লগত খেলি মেলি পিছতহে টোপনি গৈছে এইজনীয়ে। আৰু এয়া পিছত সিহঁতে আৰিছাৰ লগত খুব খেলিছে। আৰিছাও সিহঁতক ভাল পায়, মানে খেলি পেলাই খুব মানে হাঁহে আৰু সিহঁতৰ লগত। কি বুজি পায় তায়ে জানে, নাজানো। মই মানে হাতত তাৰ অকণমান জেতুকা লগাই দিছিলোঁ, তাৰ পেহীয়েকক লগাই দিছিলোঁ যে, পিছত তাইকো লগাই দিছোঁ অকণমান। হাতত চাইছেনে আপোনালোকে? কালাৰো ধৰিছে। টোপনি গৈছিলে যে, টোপনিতে লগাই দিছিলোঁ। পিছত কি কৰিলোঁ, তাক অকণমান খুৱাই দিলোঁ। খোৱা বনাই পেলাই এটা নানীয়েকৰ হাতত দিলোঁ। নানীয়েকে খুৱাই দিলে। খুৱাই দিয়াৰ পিছত অকণমান খাইছে আৰু গোটেইখিনি খোৱা নাই। একদম খাব নিবিচাৰে ছোৱালীজনী, কি ক'ম মানে বেয়া লাগে মোৰ, ভাল নালাগে। পিছত কি কৰিলোঁ, এই অকণমান খাইছে। খাই পেলাই কি কৰিলে, নানীয়েকে ক'লে ল টোপনি পঠা। টোপনি পঠালোঁ আৰু টোপনি পঠাই পেলাই আকৌ উঠি পেলাই মোৰ লগত অলপ খেলিছে। এইখিনিয়ে আছিলে আৰু কি ক'ম, বেছি নকওঁ আৰু ইমানখিনিয়ে আছিলে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ আৰিছাক মৰম দিব। যদি মৰম দিয়ে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।